শুনিছানে আমাৰ ৰিয়া কিন্তু এইকেইদিন বৰ ডাঙৰ হৈছে কি যেন কয় আৰু ছোৱালীজনী এবছৰি হোৱা নাই আৰু আপুনি কৈছে ডাঙৰ হ'ল মোৰ মইনাজনী এতিয়াও সৰুৱে হৈ আছে কোন জঘন্য মাতৃয়ে নিজৰ সন্তানটোক ডাষ্টবিনত পেলাই থৈ গৈছে যদি পালিব নোৱাৰে জন্ম নিদিলেই হ'ল সেনেকে আজিকালি বহুত মাতৃ দেখিছোঁ যিয়ে নিজৰ সন্তানক ডাষ্টবিনত পেলাই থৈ যায় আৰু বহুত সন্তানৰ মৃত্যু হৈছে ভাগ্যৰ বলত আজি মই ৰিয়াক পালোগৈ তুমি ঠিকেই কৈছা কোন জানো এনেকুৱা জঘন্য মাতৃ আছে যিয়ে নিজৰ সন্তানটোক সেনেকে পেলাই থৈ গৈছে ভাগ্যৰ বলত মই ৰিয়াক পালোঁ নহ'লে আজিও মই সেনেকৈ বাজি হৈ থাকিব লগা হ'লহেঁতেন প্ৰিয়া তুমি কিয় দুখ কৰিছা ভগৱানে আমাক ৰিয়াক দিলে আৰু এতিয়া তুমি বাজি নহয় তুমি এতিয়া মা হয় ৰিয়াৰ মা মোৰ এইবোৰ কথা শুনি বৰ দুখ লাগে লাগিলে আকাশ পাতাল হৈ যাওক তথাপিও মোৰ ৰিয়াজনী কাকো নিদিওঁ আজিৰ পৰা মই ৰিয়াৰ মাক আমাৰ বিয়া হোৱা আজি দুমাহে হ'ল কিন্তু কলৈকো ফুৰিবলৈকে যোৱা নাই আজি বহুদিনৰ মূৰত মৃণালৰ লগত ক'ৰবালৈ ফুৰিব গৈছো মৃণালৰ বোলে বহুত ভাল বন্ধু এজন আছে সিহঁতৰ ঘৰলৈকে ওলাইছো ভগৱানৰ কৃপাত যেন বাটে পথে একো বিঘিনি নঘটে তাকে কামনা কৰিছো প্ৰিয়া এইফালে আহাচোন কি হ'লো ইমান চিঞৰি মাতিছা একদম ভয় খাই গৈছোগে আৰু ৰিয়া শুই আছে তুমি আকৌ জগুৱাই দিছা আৰে বাবা ইমান যেন হেৰি হৈছা মানে আজি মোৰ স্কুলৰ এজন ভাল ফ্ৰেণ্ড আহিব তো তোমাক সেইকাৰণে মাতিছোঁ তুমি অলপ খোৱা বোৱা বস্তু যোগাৰ কৰি থ'বলৈ তুমি যে ইমান খং কৰিছা মানে এইটো কথা মই ৰেডি কৰি থ'ম তুমি বেয়া নাপাবা মানে মোৰ খংটো অকণমান কণ্ট্ৰল নহয় এইটো কথা আৰে তই ইমান দিনৰ মূৰত আহিছ আজি থাকি যাব লাগিব আৰু মোৰ মিছেছটো ঘৰত অকলে থাকে মইতো ডিউটিলৈ যাওঁ তোৰ মানুহজনী অকণমান দুইজনী টাইম স্পেণ্ড কৰিব তই থাক কেইদিনমান তই মোক একেবাৰেই জোৰ নকৰিবি তাৰমানে মই থাকিব নোৱাৰোঁ মই থকাকৈ অহা নাছিলোঁ নহয় তোকতো মই কৈছিলোঁ ফোনত মই এনেই খাম আৰু তই মাতিছিলি কাৰণে খাম যাম সেনেকৈ বুলিয়ে আহিছোঁ থকাকৈ অহা নাই নহয় আপোনাৰ যদি টাইম নাই তেতিয়া আপোনাৰ মিছেছকে থৈ যাওক এনেও মানে মই অকলে ঘৰত থাকোঁ মোৰ মিষ্টাৰো বাহিৰলৈ কাম কৰিবলৈ ওলাই যায় আপুনি লৈ যাব দুদিনমানৰ পিছত অঁ সেইটো কৰা তথাপিও হ'ব দিয়ক আপুনি যদি কৈছে তেতিয়া থৈ যাম আৰু মোৰো মই কাইলৈ পৰহি মানে লৈ যাম পিছে জুলি তুমি থাকিবানে ইছ থকাকে আমি একদমেই অহা নাছিলো কাপোৰে অনা নাই নহয় এতিয়া থাকিম কেনেকে আপুনি কওকচোন আৰে এইটো কথা আকৌ কিয় চিন্তা কৰিছা আমাৰ প্ৰিয়াৰ কাপোৰ পিন্ধি ল'বা আকৌ মোৰ শাৰী কেইখনমান আছে তুমি সেইকেইখনকে পিন্ধিবা তুমি সবাই ভাবিছা মই হাফ পেণ্ট আৰু স্পৰ্টিং পিন্ধি আছোঁ সেইকাৰণে মোৰ শাৰী আছে একো চিন্তা নকৰিবা থাকি যোৱা দুদিনমান মোৰ তাৰমানে অফিচৰ পৰা ফোন আহিছে মই এতিয়া যাব লাগিব জুলি তুমি তেতিয়া থাকা আৰু মই পৰহি ৰাতিপুৱাই নিবলৈ আহিম দেই ভালকৈ ৰাখিব ব'ল তোৰ অফিচৰ কামো আছে সপাই তোৰ মিছেছে থাকক তোক অকণমান আগবঢ়াই থৈ আহোঁ ব'ল আপোনালোকৰ ঘৰত অকল আপোনালোক দুজনী নেকি আৰু বেলেগ কোনোবা অকল আমি দুজনী নহয় আমাৰ কণমানি ছোৱালী এজনীও আছে ৰিয়া আপোনাৰ তাৰমানে কণমানি ছোৱালী এজনীও আছে অথনিৰ পৰা যেন কোৱা নাই মাতি দিয়ক আকৌ তুমি যি ভাবিছা একেবাৰে ভুল তাই খোজকাঢ়িব পৰা হোৱা নাই নহয় তাই এতিয়া পানী কেঁচুৱা হৈ আছে তোমাৰহে হোৱা নাই আৰু এটা কথা শুনা ৰিয়া মোৰ নিজৰ ছোৱালী নহয় মোৰ তুলি লোৱা ছোৱালী তুলি লোৱা ছোৱালী মানে আপুনি কি ক'ব খুজিছে মানে সেইদিনা মোৰ মিষ্টাৰে ফাগুনৰ মলাই হিচাপ ল'বলৈ যাওঁতে এটা ডাষ্টবিনত মোৰ কণমানিজনীক দেখিছিল আৰু তাৰ পৰা তেওঁ লৈ আহিছে মোৰ নিজৰ সন্তানৰ সুখ নাই মই বাজি আৰু কোন জানো এই পৃথিৱীত ইমান জঘন্য মাতৃ আছে যিয়ে নিজৰ সন্তানটোক কেনেকৈ পেলাই থৈ গৈছে আমিবোৰে নিজৰ সন্তানৰ মুখটো নেদেখিলোৱেই লোকৰ সন্তানক এনেকৈ দেখিলে বৰ দুখ লাগে আৰে আপুনি যে বুজি ৰিয়া মোৰ মাজনী তাইক নামো দিলে ইমান ভাল ঘৰ এখনলৈ ভগৱানে তাইক পঠিয়াইছে হে ভগৱান তোমাক কোটি কোটি প্ৰণাম আজি ৰিয়া ক'ত আছে মোৰ মৰমৰ ৰিয়াজনী মাজনী ক'ত আছে তাই আপুনি যেন কান্দিছে নহয় বৰ দুখ লাগিছে বৰ
লাগিছে মই আপোনাক সঁচা কথা এটা কম বুলি ভাবিছো আপুনি আপুনি কিন্তু কাম নকব কি কথা কওকচোন শুনক আপুনি যিজনী ছোৱালীক পালি আছে সেইজনী মোৰে ছোৱালী কিবা ভুলত মোৰ প্ৰথম স্বামীৰ মৃত্যু হ'ল আৰু তেওঁৰে সন্তান হৈ আৰু মই পালিব নোৱাৰা ভয়ত সেই ডাষ্টবিনত থৈ গুচি গলো আৰু এই কথা কোনেও গম নাপায় চবেই ভাবিছে মোৰ প্ৰথম সন্তানটো মৰি থাকিলে আৰু মোৰ এতিয়া মীনালেও গম নাপায় মীনালে সেইবোৰ জানে মই যেন প্ৰথমতে মোৰ এইবোৰ ঘটনা হৈ গৈছে কিন্তু সন্তানৰ কথা সেইবোৰ নাজানে আপুনি কিন্তু নকব আপুনি যিহেতু মোৰ মৰমৰ মাইনাজনীক পালিছে তেতিয়া আপুনি এই সত্যটো জনাটো উচিত হ'ব আপুনি যেন কেতিয়াও নকয় তাইৰ আচল মাক মই হয় আৰু আপোনাৰ মিষ্টাৰকো নকব মই অনুৰোধ কৰিছো আৰু মই আজিয়ে যাওঁগে মই ইয়াত এক ছেকেণ্ডো থাকিব নোৱাৰো নহ'লে মই কান্দি থাকিব লাগিব আপুনি কিন্তু কাকো নকব পহিলাতে ছোৱালীজনীক মই পাইছিলোঁ মোৰ পৰাও লুকুৱাব লাগেনে আপুনি আপুনি মই সকলো শুনিলোঁ বুজিছোঁ তোমাৰ কথা আৰু পহিলাতে মই আনিছিলোঁ মোৰ পৰাও লুকুৱাব লাগেনে মই বাৰু কিয় আপোনাৰ সুখৰ সংসাৰত মই আপোনাক ঢালিব নাযাওঁ ধন্যবাদ আজিৰ পৰা ৰিয়াৰ দেউতাক মই আৰু ৰিয়াৰ মাক প্ৰিয়া বুজিলা নহয় এতিয়া আচল মাক আচল বাপেক সেইবোৰ চিনাকি দিয়া সময় নাই আমাৰো আমি ৰিয়াক লৈ অতি শীঘ্ৰেই অসমৰ পৰা যামগৈ আমি এই ইণ্ডিয়াতে নাথাকোঁ আমি ইণ্ডিয়াৰ বাহিৰলৈ যামগৈ ৰিয়াক কেতিয়াও আপোনাৰ ছায়াই পৰিব নিদিওঁ এনেকে কিয় কৈছে মোৰ মাইনাজনীক লৈ আপুনি অসমৰ বাহিৰলৈ যাবগে নাই ঠিকেই কৈছে এইকেইতে আমি ইণ্ডিয়াৰ বাহিৰৰ পৰা যোৱাটো উচিত হ'ব মোৰ মাইনাজনীয়ে যদি ডাঙৰ হৈ আপোনাক যদি আচল মাক বুলি ভাবে মোক এৰি থৈ যাবগে সেইকাৰণে মোৰ মাইনাজনীক আপোনাৰ ছায়া কেতিয়াও পৰিব নিদিওঁ পহিলাতে অসমত থাকিলে আপুনি মাজে সময়ে আহি থাকিব সেইকাৰণে এইটো সকলোতকৈ ডাঙৰ কথা সেইকাৰণে আমি ইণ্ডিয়াটো নথওঁ আমি একেবাৰে ইণ্ডিয়াৰ বাহিৰত আমি লণ্ডনলৈ যামগৈ আৰু এটা কথা শুনক এই পৃথিৱীত আপোনাৰ নিচিনা জঘন্য মাতৃ আৰু কোনোৱে নাই হয় মই জঘন্য আপুনি মোক জঘন্য মাতৃ কৈ ঠিক কওক কিন্তু মোৰ মৰমৰ মাইনাজনীক অসমৰ বাহিৰলৈ নাযাব মই আপোনাক অনুৰোধ কৰিছো মই লৈ যাম এতিয়া আপোনালোক আটক মই এতিয়া লৈ যাম মোৰ ছোৱালী হয় মই সেইদিনাখনি ভুলক ক্ৰমত ডাষ্টবিনত পেলাই থৈ গৈছিলো এতিয়া সেইবোৰ হ'ব নোৱাৰে এতিয়া মই মীনাক সকলো সঁচা কথা কৈ দিম তেওঁ নিশ্চয় বুজিব আপোনালোকে আঁতৰি যাওক খবৰদাৰ মোৰ মাইনাক কোনো নিব নোৱাৰে আপুনি যিদৰে প্ৰথম দিনাখনি পৰিত্যাগ কৰিছিল কিন্তু আজি কিয় পুনৰ আপুনি আকোৱালি ল'ব লৈছে এতিয়া কেৱল মোৰ মাইনা আপোনাৰ নহয় আঁতৰি যাওক আমাৰ সন্মুখৰ পৰা হাউ ডেয়াৰ ইউ আপুনি সেইদিনাখনি ডাষ্টবিনত পেলাই মই বুটলি আনিছিলোঁ আপুনি অনা নাছিল আপুনিতো পুনৰ বিয়া পাতিলে সেই মৃণাল মোৰ মৰমৰ লগৰটোকো আপুনি ঠকিলে আৰু এটা কথা শুনক সেই দ্ৰাপৰ যুগত উত্তৰাৰ প্ৰতি অভিমান্যুৰ মৃত্যুৰ পিছতো উত্তৰাই কান্দি হ'লেও নিজৰ সন্তানটোক জীৱিত অৱস্থাত ৰাখিলে সেইকাৰণে বংশটো ৰ'ল পৰীক্ষিতে সেই বংশটোক ৰুৱালে কিন্তু আপোনাৰ নিচিনা নিষ্ঠুৰ মাতৃ জগতত নাই আপুনি কিয় ৰাখিব নোৱাৰিলে আপোনাৰ সন্তানক এতিয়া যেন কৈছে আপুনি ৰিয়া আপোনাৰ সন্তান আঁতৰি যাওক আমাৰ সন্মুখৰ পৰা আমি এতিয়াই অসমৰ বাহিৰলৈ যাম আৰু আপুনি কেতিয়াও নাহিব আমাৰ সন্মুখলৈ কেতিয়াও নাহিব আপোনাক অনুৰোধ কৰিছোঁ প্লিজ আপুনি আঁতৰি যাওক আমাক আৰু অশান্তি নিদিব মই অনুৰোধ কৰিছোঁ
আৰু এটা কথা শুনক, আপুনি আপুনি আমাক ভুল নুবুজিব, আমি খঙতে এনেকৈ কৈছোঁ। আপুনি যাওকগে যাওকগে। পালক পালক আপুনি মোক ক্ষমা কৰি দিয়ক আৰু ইয়াক একেবাৰে লৈ যাওক ইয়াৰ পৰা। ক'ৰবাত এনেকুৱা জেগাত থওক য'ত মই কেতিয়াও নাযাওঁ। লৈ যাওক লৈ যাওক।